হয়, আজি আমি উপস্থিত আছোঁ শদিয়াৰ অম্বিকাপুৰ অঞ্চলৰ নিতাই কছাৰী নামৰ এখন গাঁৱৰ এখন অত্যন্ত দৰিদ্ৰ ঘৰৰ পৰিয়ালৰ ঘৰত। দৰিদ্ৰ সীমাৰেখাৰ তলৰো তলৰ আৰু দৰিদ্ৰতাই কোঙা কৰা এই ঘৰখনত এটা বিশেষ সমস্যাৰ সন্মুখীন হৈ আজি সামাজিক মাধ্যমৰ কাষ চাপি আমাক যোগাযোগ কৰিলে। আমি এই কথাখিনিকে আপোনালোকৰ মাজত জনাওঁ বুলি আজি আপোনালোকৰ মাজলৈ আহিছোঁ। অত্যন্ত দুখজনক খবৰ। ঘৰৰ তেখেতৰ যিজন আচলতে ঘৰৰ মূল ব্যক্তিজন কামৰ কাৰণে আজি বহুত দিন হ'ল ঘৰৰ পৰা ওলাই যোৱা, কোনো খা খবৰ নাই, এটকা পইচা ঘৰলৈ পঠিয়াব পৰা নাই। জীয়াই আছেনে না মৰিলে সেই কথাও আজিলৈকে কোনো খবৰ নাই। তাতোতকৈ দুখৰ কথা হৈছে এই দুখজনক পানীত হাঁহে নচৰা এটা সময়ত তেখেতৰ ঘৰৰ এটা সন্তান, সেই সন্তানটো বৰ্তমান বেমাৰত মৃত্যুৰ সৈতে যুঁজ কৰি থাকিব লগা হৈছে। অত্যন্ত দুখজনক সংবাদ। পইচা পাতি নাই, এনেকুৱা দুখজনক সময়ত মেডিকেললৈ লৈ গৈছিল, কিন্তু ইয়াৰ স্থানীয় মেডিকেলত চিকিৎসা কৰি বচাব নোৱাৰোঁ বুলি ডিব্ৰুগড় মেডিকেললৈ তেখেতক পঠিয়াই দিলে। কিন্তু টকা পইচাৰ অভাৱত আজি তেখেতে মূৰে কপালে হাত থৈ সামাজিক মাধ্যমৰ কাষ চাপিছে। কোনোবা যদি বিশেষ সদাগ হৈ ভাল মানুহ আছে, সামাজিক কোনোবা দল সংগঠন আছে, কোনোবা ৰাজনীতি বা সামাজিক জীৱনৰ ভাল মানুহৰ ওচৰত তেখেতে সহায় বিচাৰি সামাজিক মাধ্যমৰ কাষ চাপিছে। আমি পোনপ্ৰথমে তেখেতৰ ঘৰখনৰ কিছু দৃশ্যাংশ দেখুৱাই ল'ব বিচাৰিছোঁ। তাৰপিছত আমি তেখেতৰ ঘৰৰ লগত কিছু কথা পাতিম। হয়, এইখন হৈছে তেখেতৰ ঘৰ। এই ঘৰখন চালেই ভালদৰে লক্ষ্য কৰিলে আপোনালোকে এটা কথা অনুভৱ কৰিব পাৰিব, আচলতে কিমান আৰ্থিক দৰিদ্ৰতাই কোঙা কৰিলে এনেকুৱা এখন ঘৰত মানুহে বসবাস কৰে। ওপৰত কেইখনমান টিংপাত, উৎকট গৰম, না এখন ফেন আছে, না ভালদৰে ভাত পানী বনাই খাব পৰা সুবিধাকৈ এটা গেছ আছে। বিশেষ বস্তু বুলি ক'বলৈ ঘৰখনত একো নাই। আৰু এই গৰমৰ মাজত ওপৰত থকা কেইখনমান টিংপাতৰ তলত শুই আছে তেখেতৰ এই মুমূৰ্ষ অৱস্থাত মৃত্যুৰ সৈতে যুঁজ কৰি থকা সন্তানটি। সীমাহীন আৰ্থিক অনাটনত পৰি উপায়ন্ত হৈ তেখেতে এতিয়া কাষ চাপিছে সামাজিক মাধ্যমত। তেখেতক এতিয়া কিছু সহায়ৰ প্ৰয়োজন। সেয়ে সামাজিক মাধ্যমৰ যোগেদি তেখেতে চৰকাৰৰ ওচৰত আৰ্থিক সাহায্য বিচাৰি আবেদন জনাইছে। মোৰ নাম জুলি সোণোৱাল। আজি 2 মাহ মানে হ'লগৈ। নিছিলোঁ 2 বাৰ। এতিয়া এয়াৰ চাপাখন মেডিকেলে ডিব্ৰুগড়লৈ লিখি দিছে। মোৰ নিবলৈ অসুবিধা হৈছে, সেইকাৰণে মই কাৰোবাৰ হাতৰ পৰা সহায় বিচাৰিছোঁ। তাকে কয় মুখিয়াল মানুহজন নাই। ক'ত গ'ল তেখেত? তেখেত আনিনীত আছে, একো খবৰে পোৱাগৈ নাই। কিমান দিন হ'ল আনিনীত যোৱা? কাম কৰিবলৈ গৈছিল নেকি? 2 মাহ মানেই হ'ল। খা খবৰ নাই? 2 মাহ মানৰ আগতে কাম কৰিবলৈ যোৱা, এতিয়ালৈকে খবৰ খাতি নাই নেকি? খবৰ খাতিয়ে পোৱা নাই, ফোনো পোৱা নাই। ঘৰৰ পৰা আহি লৈ গৈছিলে তেখেতক। জনাব নেকি? কোনোবাই যদি পাৰে মোক অলপ সহায় কৰিব নেকি বুলি মই তাৰমানে এইবিলাক যা যোগাৰ কৰা হৈছে আৰু। এতিয়া কেনেকৈ চলিছে আপোনালোকৰ ঘৰ? উপাৰ্জনৰ পথ মানে যিজন ব্যক্তি আপোনালোকৰ ঘৰৰ মুখিয়াল আছিলে, তেখেতৰো এতিয়া ইমান খবৰ নাই, গৈছে 2 মাহ 4 মাহ হৈ গ'ল। কেনেকৈ চলিছে ঘৰ? এতিয়া তেনেকৈ আৰু বেমাৰী পেলাই মেলি হ'লেও 2 এদিন হাজিৰা কৰি হ'লেও ইফালে সিফালে বেজ লগাই মেডিকেল কৰি ৰেচন কাৰ্ডৰ চাউলৰ লগতে আৰু তেনেকৈ চলা হৈছে আৰু। বিশ্ব শৰ্মা ছাৰলৈ মই আহ্বান কৰিছোঁ যাতে মোক অলপমান কিবা সহায় যাতে দিব পাৰে আৰু। হয়, আপোনালোকক দেখালোঁ। আচলতে খুব মৰ্মান্তিক, খুব দুখজনক বিষয়। ঘৰৰ পৰা আজি তেখেতৰ যিজন ঘৰৰ মুৰব্বী কাম কৰিবলৈ যোৱা আজি 2 মাহ ওপৰত হৈ গ'ল, কোনো খা খবৰ নাই। না মৰিলে না জীয়াই আছে, কোনো ধৰণৰ খবৰ নাই। তেনেকুৱা এটা দুখজনক সময়তে পানীত হাঁহে নচৰা অৱস্থাতেই পুনৰ তেখেতৰ ঘৰৰ ল'ৰাজন বেমাৰৰ সৈতে
বহু দীঘলীয়া সময় আচলতে হস্পিটেলত পৰি থাকিবলগীয়া হৈছিল। কিন্তু ইয়াত বচাব নোৱাৰোঁ বুলি ডিব্ৰুগড়লৈ পঠিয়াই দিছে। কিন্তু টকা পইচাৰ অভাৱত মূৰে কপালে হাত দি এনেদৰে কোনোবা মানুহে সহায় কৰিব নেকি বুলি কাৰোবাৰ মুখলৈ চাই বাট চাই থাকিব লগা হৈছে। এফালে খাদ্য সংকট, জীৱন জীৱিকাৰ সমস্যা, আনফালে তেখেতৰ সন্তানৰ ডাঙৰ বেমাৰ, মৃত্যুৰ সৈতে যুঁজ কৰি আছে। আমাৰ ফালৰ পৰা আপোনালোকক আহ্বান জনাইছোঁ, কোনোবা যদি বিশেষ ব্যক্তি আছে চৰকাৰলৈ আহ্বান জনাইছোঁ, বা সদাশয়ে কোনোবা বিশেষ ব্যক্তিলৈ আহ্বান জনাইছোঁ, আপোনালোকে যি পাৰে অলপ সহায় কৰিব। আমি স্ক্ৰীণত তেখেতৰ ফোন নম্বৰ দিম, তেখেতৰ বেংকৰ একাউণ্ট নম্বৰ দিম, IFC কোড দিম। আপোনালোকৰ কিঞ্চিত সহায় যদি তেখেতৰ ল'ৰাটোৰ জীৱন বচাবলৈ সহায় কৰে, তেনেহ'লে তাতেই আমাৰ এই শ্ৰম সাৰ্থক হ'ব বুলি ভাবিম। ধন্যবাদ।